নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম মানৱ ইতিহাসৰ আটাইতকৈ প্ৰখৰ বুদ্ধি সম্পন্ন ব্যক্তি, লগতে বিখ্যাত বিজ্ঞানী চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইন। বিদ্যালয়ত ল'ৰাজনক কোনেও উচ্চ প্ৰতিভাসম্পন্ন বুলি ভবা নাছিল। আনকি ল'ৰাজনৰ কিছুমান অবান্তৰ প্ৰশ্ন আৰু অদ্ভুত আচৰণে সকলোকে চিন্তিতহে কৰি তুলিছিল। এটা সময়ত এই ল'ৰাজনক বিদ্যালয়ৰ পৰা খেদি পঠোৱাও হৈছিল। আনকি তেওঁ আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি জীৱিকাৰ সন্ধানত ঘূৰি ফুৰোতেও বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা অপমানহে পাইছিল। বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যাপকবিলাকে তেওঁৰ গৱেষণা পত্ৰখন চাই গৰজিহে উঠিছিল আৰু তেওঁলোকে মন্তব্য আগবঢ়াইছিল যে ডেকাজনে নিউটনৰ ধাৰণাবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব বিচাৰিছে। অধ্যাপকসকলে ডেকাজনৰ সন্মুখতে সমীকৰণটো পৃথিৱীৰ আটাইতকৈ অদ্ভুত প্ৰকৃতিৰ বুলি উপলুঙাহে কৰিছিল। পিছে ল'ৰাজন কিন্তু সহজতে হাৰ মনা বিধৰ নাছিল। সমস্ত অৱজ্ঞা আৰু গালিগালাজক কাণ পাতি গৱেষণা চলাই গ'ল। অসাধাৰণ মেধা, সৃষ্টিশীল কল্পনা আৰু প্ৰকৃতিক খুব সুন্দৰভাৱে বুজাব পৰা এক বিৰল প্ৰতিভাই ল'ৰাজনক বিখ্যাত কৰি তুলিছিল। আপেক্ষিকতাবাদৰ দৰে মানৱ ইতিহাসৰ সৰ্বোচ্চ চিন্তাকৰ্ষক তত্ত্বটো আৱিষ্কাৰ কৰি প্ৰচলিত ধ্যান ধাৰণাৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান জনোৱা এই ডেকাজনেই আছিল ডক্টৰ এলবাৰ্ট আইনষ্টাইন। এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল 1879 চনৰ 14 মাৰ্চত জাৰ্মানীৰ নামৰ এখন সৰু নগৰত। পিতৃ হাৰমেন আইনষ্টাইন আছিল বৈজ্ঞানিক যন্ত্ৰপাতিৰ ব্যৱসায়ী। আইনষ্টাইনে আন শিশুবোৰৰ দৰে কাম-কাজত একেই আছিল, কেৱল মাত ফুটা আৰু কথা কোৱাতহে অলপ পলম হৈছিল। আইনষ্টাইন এবছৰমান হওঁতেই তেওঁলোকৰ পৰিয়াল মিউনিখ নামৰ চহৰখনলৈ উঠি আহিছিল আৰু তাতেই পঢ়াশালী জীৱন আৰম্ভ হয়। সৰুৰে পৰাই এলবাৰ্টে পঢ়া-শুনাত ভাল ফল দেখুৱাব পৰা নাছিল। অৱশ্যে বিজ্ঞানৰ বিষয়ত তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল আৰু সমসাময়িকভাৱে গণিত বিষয়টোও তেওঁক গভীৰভাৱে আকৃষ্ট কৰিছিল। 1889 চনত লুইটপোল জিমনাছিয়াম নামৰ হাইস্কুলত আইনষ্টাইন ভৰ্তি হৈছিল। শৈশৱৰ পৰাই আইনষ্টাইনে প্ৰকৃতিৰ অসীম ৰহস্যৰাজিৰ প্ৰতি সংবেদনশীল আছিল। তেওঁ আকাশৰ তৰাবোৰলৈ চাই বিস্ময়ত হতবাক হৈ পৰিছিল। 1894 চনত হাৰমেনে আইনষ্টাইন সপৰিয়ালে মিলানলৈ আহে। প্ৰথম অৱস্থাত পঢ়া-শুনাৰ সুবিধাৰ বাবে দেউতাকে আইনষ্টাইনক মিউনিখতে থৈ গৈছিল যদিও আইনষ্টাইনে শিক্ষা সম্পূৰ্ণ নকৰাকৈ মিলানলৈ গুচি আহে। ইয়াৰ পাছত পদাৰ্থবিজ্ঞান পঢ়িবলৈ 1895 চনত জুৰিখৰ ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ টেকন'লজিত নাম লগায়। ইয়াৰ পৰাই 1901 চনত তেওঁ আনুষ্ঠানিক শিক্ষা সমাপ্ত হয়। জুৰিখতে তেওঁ সহপাঠীৰূপে লগ পায় মিলেভা মেৰিটছক। প্ৰথম অৱস্থাত সহপাঠীৰ সম্পৰ্ক পাছলৈ এক ঘনিষ্ঠ সম্পৰ্কলৈ পৰিণত হয় আৰু 1903 চনত আইনষ্টাইনে মিলেভাক বিয়া কৰায়। 1905 চনত জাৰ্মানীৰ পৰা প্ৰকাশিত এনালেন ডেৰ ফিজিক নামৰ জাৰ্মান ভাষাৰ পত্ৰিকাখনত আইনষ্টাইনে 3খন গৱেষণা পত্ৰ প্ৰকাশ হয়। গৱেষণা পত্ৰ কেইখন আছিল: কণাৰ ব্ৰাউনীয় গতিবিধি সম্পৰ্কীয়, গতি কৰি থকা অৱস্থাত পদাৰ্থৰ বিদ্যুৎ গতি, আৰু পোহৰৰ উৎপত্তি আৰু ৰূপান্তৰ সম্পৰ্কীয়। এই গৱেষণা পত্ৰকেইখনে সেই সময়ৰ পদাৰ্থবিদসকলৰ চিন্তা-ভাৱনাক ওলট-পালট কৰি পেলাইছিল। ব্ৰাউনিয়ান মোচন শীৰ্ষক গৱেষণা গ্ৰন্থখনৰ বাবে জুৰিখ বিশ্ববিদ্যালয়ে আইনষ্টাইনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। 1905 চনত আইনষ্টাইনে তেওঁৰ প্ৰসিদ্ধ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ কৰে। এই তত্ত্বই মানুহৰ মনত সময়, স্থান আৰু পদাৰ্থ সম্পৰ্কে নতুন চিন্তাৰ সূচনা কৰে। এই তত্ত্বৰ পৰাই জনা গ'ল যে ভৰ হ'ল শক্তিৰ সঞ্চিত ৰূপ। 1933 চনত হিটলাৰে যেতিয়া জাৰ্মানীত ক্ষমতা দখল কৰে, আইনষ্টাইনে যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি আছিল। সেই সময়ত বাৰ্লিন একাডেমী অৱ ছায়েন্সৰ অধ্যাপক আইনষ্টাইন আৰু জাৰ্মানীলৈ ঘূৰি নগ'ল। তেওঁ যুক্তৰাষ্ট্ৰতে বসবাস কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ কালত আইনষ্টাইনৰ এখন চিঠিয়ে সেই সময়ৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্টক পৰমাণু অস্ত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে আৰু এইদৰেই মানহাটান প্ৰকল্পৰ সূচনা হয়। পাছলৈ হিৰোশ্বিমা আৰু নাগাচাকিত আণৱিক বোমাৰ ভয়াৱহতাৰ বিষয়ে বৰ্ণনা কৰি লিখা ৰাছেল আইনষ্টাইন ইস্তাহাৰত বাৰ্ট্ৰাণ্ড ৰাছেলৰ সৈতে তেওঁ স্বাক্ষৰ কৰে।
আইনষ্টাইনে প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে। আইনষ্টাইনৰ গৱেষণাৰ বিষয় কেৱল এটাই নাছিল। তেওঁ পোহৰ, গতি, সময়, শক্তি আৰু পদাৰ্থ আদিৰ ওপৰত একে সময়তে গৱেষণা চলাইছিল। আইনষ্টাইনে প্ৰতিষ্ঠা কৰা সত্যসমূহৰ এটা হ'ল পদাৰ্থ মানে শক্তি। এটাক আনটোলৈ ৰূপান্তৰিত কৰিব পৰা যায়। ইয়াৰ আগতে মানুহে বিশ্বাস কৰিছিল যে পদাৰ্থ আৰু শক্তি দুটা সম্পূৰ্ণ বেলেগ বস্তু। ইটা এটুকুৰা পদাৰ্থ, উত্তাপ শক্তি। ই এটা আৰু উত্তাপ দুটা ভিন্ন বস্তু। কিন্তু আইনষ্টাইনে এই ধাৰণা ভুল বুলি প্ৰমাণিত কৰে। সমসাময়িক পদাৰ্থবিদসকলে চিন্তা কৰিলে যে আইনষ্টাইনৰ এই তথ্য সত্য হ'লে বহুতো কথা সম্ভৱ হ'ব। এই তত্ত্বৰ কেইবছৰমানৰ ভিতৰতে তৈয়াৰ কৰা হৈছিল পৰমাণু বোমা আৰু বৰ্তমান যুগত পৃথিৱীত পৰমাণু শক্তিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। আইনষ্টাইনৰ এই তথ্য তেওঁৰ আপেক্ষিকতাবাদৰ এটা অংশহে মাথোন। আইনষ্টাইনৰ আৱিষ্কাৰসমূহৰ বাবে ১৯২২ চনত পদাৰ্থবিদ্যাত নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়। ইতিমধ্যে ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বক্তৃতা দিবৰ বাবে আইনষ্টাইনক আমন্ত্ৰণ জনোৱা হৈছিল। ১৯৩২ চনত আমেৰিকাত আন্তৰ্জাতিক উচ্চ বিজ্ঞান পৰিষদৰ পৰা এনে এক আমন্ত্ৰণ পাই তেওঁ আমেৰিকালৈ যায়। এই যাত্ৰাত আমেৰিকাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ জাৰ্মানীত প্ৰৱেশ কৰিব নোৱাৰিলে, কাৰণ সেই সময়ছোৱাত জাৰ্মানীত আৰম্ভ হৈছিল ইহুদী নিধন পৰ্ব। আইনষ্টাইনে ইয়াৰ পিছত বেলজিয়ামত থাকিবলৈ লয়। এখন সমুদ্ৰৱৰ্তী গাঁৱত তেওঁ স্বেচ্ছাই নিৰ্বাসিত জীৱন গ্ৰহণ কৰে। কিন্তু আমেৰিকাৰ প্ৰিন্সটন কলেজত অধ্যাপনাৰ বাবে পোৱা আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁ আমেৰিকালৈ যায় আৰু তাতেই স্থায়ীভাৱে থাকিবলৈ লয়। ১৯৩৬ চনৰ ১৫ জানুৱাৰীত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। জীৱনৰ শেষ কালছোৱাত তেওঁ আন এটা বৈজ্ঞানিক সত্য উদ্ঘাটন কৰি নাম দিয়ে দ্য ইউনিফাইড ফিল্ড থিয়ৰী। এই তত্ত্বত তেওঁ দেখুৱায় যে গ্ৰহ, তৰা, অণু, পৰমাণু, তড়িৎ এই সকলোবোৰ একোটা প্ৰাকৃতিক নিয়মৰে অধীন। ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি চেইম ৱাইজমেনৰ মৃত্যুৰ পাছত ইহুদীসকলৰ শ্ৰেষ্ঠ ব্যক্তি হিচাপে আইনষ্টাইনলৈ ইজৰাইলৰ ৰাষ্ট্ৰপতি সন্মান আগবঢ়োৱা হৈছিল। অৱশ্যে আইনষ্টাইনে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। জীৱনৰ শেষৰ ফালে আইনষ্টাইনে কোৱাণ্টাম সূত্ৰৰ আপেক্ষিকতাবাদৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে গৱেষণা আৰম্ভ কৰিছিল। কিন্তু এই গৱেষণা সম্পূৰ্ণ কৰাৰ আগতেই প্লীহাৰ বেমাৰত আক্ৰান্ত হৈছিল আৰু এই ৰোগতেই ১৯৫৫ খ্ৰীষ্টাব্দৰ ১৮ এপ্ৰিল তাৰিখে ২০ শতিকাটোৰ বিৰাট প্ৰতিভাসম্পন্ন তাত্ত্বিক পদাৰ্থবিদ আইনষ্টাইনৰ ইহলীলা অন্ত পৰে। আজিলৈ আহোঁ। ধন্যবাদ।